Good morning, all of you. दोस्तों আশা কৰোঁ সকলোৱে নিশ্চয় ভালে কুশলে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ। মই আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত দুটা টপিকৰ বিষয়ত পুনৰ আপোনালোকৰ মাজত আহিছোঁ। মই নচৰ ড্ৰিম টেকন'লজি ফেচবুক পেজটো আৰু ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই আৰু বিশেষকৈ মনটো বৰ বেয়া লাগি আছে। মই আছোঁ এতিয়া এই ৰাতিপুৱা মৰ্ণিং ৱাক কৰাৰ সময়তে, আৰু মই ভাবিলোঁ যে পুনৰ এটা ব্লগ বনাই দিওঁ আৰু এইটো মোৰ নচৰ ড্ৰিম টেকন'লজি পেজত আৰু ইউটিউব চেনেলত মই আপলোড কৰি দিম। আৰু আশা কৰোঁ মোৰ এই ফেচবুক পেজটো আপোনালোকে লাইক আৰু ফ'ল' কৰিব, আৰু ইউটিউব চেনেলটো নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি মোৰ আগলৈ আপোনালোকৰ মাজত ভিডিঅ'বোৰ বনাবৰ কাৰণে প্ৰেৰণা দি থাকিব নিশ্চয় আশা ৰাখিছোঁ। সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তেতিয়াহে মই যিকোনো ব্লগ আপলোড কৰাৰ লগে লগে আপোনালোকৰ মাজত পাই যাব। মই আজি এটা টপিক লৈ আহিছোঁ, এইটো হ'ল হেল্থৰ ওপৰতে। বেছিভাগ আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰাটো আজিকালি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত প্ৰয়োজন বুলি আমি সকলোৱে অনুভৱ কৰিব, কিয়নো শৰীৰত বিভিন্ন ধৰণৰ বেমাৰবোৰ দেখা দিছে। গতিকে আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলে আৰু ইয়াৰ উপৰি অন্যান্য এক্সাৰচাইজৰ জৰিয়তে আমাৰ শৰীৰবোৰ পাতল অনুভৱ কৰিব, আৰু যদিও সৰু সৰু বেমাৰ আপোনাৰ শৰীৰত আছে, নিশ্চয় এইবোৰ পৰ্যায়ক্ৰমে আপোনাৰ বিভিন্ন এক্সাৰচাইজৰ জৰিয়তে আপোনাৰ শৰীৰবোৰ পাতল অনুভৱ কৰাৰ লগে লগে বেমাৰো নাইকিয়া হৈ আহিব। গতিকে ৰাতিপুৱা আমি সকলোৱে মৰ্ণিং ৱাক কৰাটো অত্যন্ত প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ, কাৰণ ৰাতি আমি শুই থকাৰ সময়ত আমাৰ শৰীৰৰ তেজবোৰ চলাচলটো অলপ কমি থাকে। গতিকে যাৰ ফলত ৰাতিপুৱা উঠাৰ সময়ত আমাৰ গাবোৰ গধুৰ আৰু ওজন অনুভৱ কৰি থাকে। গতিকে সকলোৱে এই ৰাতিপুৱা সময়তেই আমাৰ বিভিন্ন এক্সাৰচাইজ আৰু মৰ্ণিং ৱাকৰ জৰিয়তে আপোনাৰ শৰীৰৰ সুস্থ, পাতল আৰু মনবোৰ বৰ এক্সাইটেড, আনন্দ অনুভৱ কৰিব। আপোনাৰ শৰীৰটো যদি সুস্থ হৈ নাথাকে, তেতিয়া আমাৰ মনবোৰ বিভিন্ন ধৰণৰ চিন্তা অনুভৱ হ'ব, শৰীৰৰ সুস্থ অনুভৱ নপাব, আপুনি আনন্দ অনুভৱ কৰিব নাপাব, আপুনি যে কিবা ভাগৰি পৰিব। ঠিক তেনেধৰণে আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব। গতিকে সকলোৱে ৰাতিপুৱা মৰ্ণিং ৱাক কৰক, অন্যান্য এক্সাৰচাইজ কৰক, আৰু আপোনাৰ শৰীৰটো ফিট কৰি ৰাখক। তেতিয়াহে আপোনাৰ মনবোৰ আনন্দ, এক্সাইটেড হৈ থাকিব। যদিও কিবা বেমাৰ আছে, এই বেমাৰবোৰ আপোনাৰ এক্সাৰচাইজৰ জৰিয়তে আপোনাৰ নাইকিয়া হৈ আহিব। ঠিক মই আৰু এটা টপিক আপোনালোকৰ মাজত পুনৰ দেখুৱাই আছোঁ আপোনালোকক। এইটো হ'ল আমাৰ যিয়ে খাদ্য, সেই খাদ্যৰ জৰিয়তে আমি জীয়াই থাকোঁ সচৰাচৰ ডেইলি, সেই খাদ্যটোৰ বিষয়ে আমি দেখুৱাম। এই আঘোণৰ ধান পকি আহিছে, চাওকচোন কি সুন্দৰ খেতি পথাৰে ভৰি পৰা এই অঞ্চল। মই আছোঁ এখন মৰিগাঁও টাউনৰ পৰা দক্ষিণ ফালে প্ৰায় 1.5 কিলোমিটাৰ দক্ষিণ ছাইডত এই ৰাস্তাটো চাওক।
এই ৰাস্তাটো আপুনি মৰিগাঁও টাউনৰ পৰা দক্ষিণ ফালে যোৱা দমাল ৰোড, এই ৰাস্তাটো দি আপুনি ধৰমটোল হাই ৰোড পাবগৈ। ঠিক ৰাস্তাটো অলপ বেয়া হৈছে, গতিকে মেৰামতিৰ প্ৰয়োজন হৈ আহিছে। মই এটা টপিক আপোনালোকৰ মাজত দেখুৱাইছোঁ, সেইটো হ'ল এই চাওক, বেলিটো আমাৰ দেখা দিছে। কি সুন্দৰ শস্য, আঘোণৰ ধান পকি আহিছে। এইবোৰে আমি ধানৰ পৰা আমি চাউল পাওঁ। এই চাউলে আমি আমাৰ সচৰাচৰ খাদ্য, এই খাদ্যই আমি খাই জীয়াই থাকোঁ। আমাৰ ধানবোৰ চাওকচোন কি সুন্দৰভাৱে পকা আৰম্ভ কৰিছে। বিশেষকৈ মই এটা টপিকটো এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ শৰীৰটো যেতিয়া আমি অসুস্থ অনুভৱ কৰোঁ, ঠিক তেনেধৰণে আমাৰ শৰীৰটো কিবা ভাগৰি পৰে, আমি অসুস্থ অনুভৱ কৰোঁ, তেতিয়া আমি কি কৰোঁ, কিছুমানে হয়তো বাই চান্স এক্সিডেণ্ট হৈ পৰে, আৰু কিছুমান মনবোৰ বৰ বেয়া লাগি থাকে, আপুনি কিবা আনন্দ নাপাব, ভাগৰি পৰা যেন অনুভৱ হয়। ঠিক তেনেধৰণে আমাৰ এই ধানবোৰৰ ঠিক তেনেধৰণে এটা কাহিনী আপোনালোক দেখুৱাই আছোঁ। চাওকচোন কি সুন্দৰ ধানবোৰৰ, চাওকচোন এইটো কিহৰ কাৰণে হৈছে, চাওক এই ধানবোৰ কিয় ভাগৰি পৰিছে, চাওক ইয়াৰ কাৰণটো কি আপোনালোকে নিশ্চয় গম পাইছে। মানুহৰ যেতিয়া শৰীৰটো অসুস্থ হয়, ঠিক তেনেদৰে ভাগৰি পৰে। এই ধানবোৰৰ যেতিয়া গুৰিবোৰ যেতিয়া আপোনাৰ শক্তি নাইকিয়া হৈ যায়, কমজুৰি হৈ যায়, ঠিক তেনেধৰণে ধানৰ গুৰিবোৰ কমজুৰি হোৱাৰ লগে লগে ই ভাগৰি পৰে। ঠিক তেনেধৰণে আমাৰ শৰীৰবোৰ যেতিয়া আমি অসুস্থ অনুভৱ কৰোঁ, ঠিক তেনেধৰণে আমি ভাগৰি পৰোঁ আৰু অসুস্থ অনুভৱ কৰোঁ। ঠিক সেইটোৱে যাতে আমাৰ সকলোৱে সুস্থ হৈ থাকক, তাকে কামনা কৰিছোঁ। সকলোকে মৰ্ণিং ৱাক কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আপোনাৰ শৰীৰটো সুস্থ অনুভৱ কৰক আৰু মনবোৰ আনন্দ হৈ থাকক, এক্সাইটেড হৈ থাকক। থেংক ইউ, বাই বাই, গুড বাই, টেক কেয়াৰ।